আপোনালোক আটাইলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এজন কিশোৰৰ সুনিপুণ হাতত প্ৰাণ পাই উঠা এটি শিল্পকলা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ। আহকচোন আমি পৰিচয় হওঁ। তোমাৰ নাম কি ভাইটি? দেৱাশিষ কলিতা। হয়, এওঁ দেৱাশিষ কলিতা, দৰং জিলাৰ দেওমৰনৈৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰিগাঁৱৰ বাসিন্দা। এখেতে 3 মাহ ধৈৰ্য সহকাৰে চেষ্টা কৰি এতিয়া সাজি উলিয়াইছে 5মহলীয়া ঘৰ। এই ঘৰটোলৈ লক্ষ্য কৰক, সুন্দৰভাৱে এইটি ঘৰৰ আৰ্হি তেখেতে প্ৰস্তুত কৰিছে। তলফালে কি আছে বাবা? গাড়ী আছে এইফালে। গাড়ীৰ পাৰ্কিং আছে ন? এখন বাৰাণ্ডা মানে। এখন বাৰাণ্ডা। এডাল গছ। ধুনীয়া লাগিছে হা? তুমি নামটো লিখিছা? দেৱাশিষ কলিতা। তুমি প্ৰথমতে এইবিলাক সৰু সৰু ঘৰ বনাইছিলা নেকি? কেইটা? এখন পৰিয়ালত যেনেকুৱা ঘৰ থাকে চাৰিওফালে সেনেকুৱা ঘৰ বনাইছা। ঠিকে আছে, ধন্যবাদ। তোমাৰ আগ্ৰহ আৰু ধৈৰ্যক আমি স্বাগতম জনাইছোঁ। কোৱাচোন ঘৰটোৰ বিষয়ে অলপমান। তুমি কিমান টকা খৰচ হৈছে এই ঘৰ বনাওঁতে? ঘৰটোৰ বিষয়ে ক'বা গ'লে এতিয়া 100 মান টকা খৰচ হৈছে, মানে আঠাৰ পইচাটো খৰচ হৈছে। হয়, আৰু বাকীখিনি নিজৰ চাচি কৰিব লগা হৈছে বাঁহতে। ধন্যবাদ। লকডাউনৰ সময়ত তুমি এনেদৰে সময় সৎ ব্যৱহাৰ কৰি তুমি এটি ঘৰৰ আৰ্হি বনাইছা। এটি নহয় বাৰু, ভালেকেইটা ঘৰৰ আৰ্হি বনাইছা। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পিতৃহীনা এইজন ছাত্ৰই সাজি উলিয়াইছে এইটি ঘৰ। চাওক আপোনালোকে। দেৱাশিষ, তুমি এইটো ক'ৰবাত চাইছিলানে আগতে, নে ক'ৰ পৰা আহি লৈছিলানে? ক'ৰ পৰা আহি লোৱা নাই, সেনেকৈ নিজে চিন্তা কৰি বনাইছোঁ। হয়, কোৱাচোন বাইদেউ, তুমি কি পঢ়ি আছিলা? মই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছোঁ। কোন ক্লাছত পঢ়ি আছা? উচ্চতৰ মাধ্যমিক 2য় বৰ্ষৰ ছাত্ৰ। ধন্যবাদ। দাদা, এইটো কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। তেওঁ যদি কিবা চৰকাৰী সুবিধা পায় দিব লাগে, চৰকাৰে যদি কিবা আঁচনি থাকে এইবিলাকৰ কাৰণে। হয়, গাঁৱৰ মানুহবিলাক আহিছেনে চাবৰ কাৰণে? আহিছে, বহুত আহিছে। হয়, ঠিকে আছে, এইটো খুবেই ধুনীয়া লাগিছে। ভৱিষ্যতে এনেকুৱা আৰ্হি বনাবা। তোমাৰ শৈক্ষিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ আৰু এনেকুৱা ধৰণৰ শিল্পকলাৰ চৰ্চা কৰি যাব বুলি আমি আশা কৰিলোঁ। ধন্যবাদ।